কেক আনবে দি মই মলো গেছি নিংনা গেছি আনব কেক আনব দি বাবা বাচ্চা কি হলে তোর হরি রচন রা হুলুস্তুন নকরবি এই ভাল পাবো হালকি নাইহুর ঘৰত 14টা বেজি ল'ব লাগব আৰু একো ভয় কৰিব নাংগে বেজি ঘটনাটো কি কৈছিল বাবা ক হৰি বেয়াও লাগি আছে ভালো লাগি আছে বাবা কৈছিল কি আছে হৰি ঘটনাটো বেছি দেৰি হোৱা নাই 1 ঘণ্টামান আগৰ ঘটনা তাৰমানে আৰু কেইটা লাগে 1000 হ'ব 97 98 99 हाय 999টা আৰু এটা লাগে गगन लुटा के जा कर हौसला रख फैसला वक्त बदलता है मुझे करवा तू बंदेया रुकना तू बंदेया 100 बंदेया सनम 1000 होल Congratulations बेटू 1000 होल सेम टू यू Congratulations कथा मजा Congratulations निंगे पोरी में भाई मजा आबुदी केक कटबा लागছিল কেক কিটি কটবি গডলা খাতে নাকি হবে দে রকল মটা প্ৰতিগ্ৰহ হৈছিলো হয় তাৰমানে 1000 সাবস্ক্ৰাইবাৰ হলি মই দুখিয়া গৰিব সহায় কৰিম আৰু লগতে পहिले জংগিলাখন বনৰীয়া জন্তু যেনেকৈ কুকুৰকে মই বিস্কুট খম গম পাইছ না মই আজি খবাই লাগব মন নহলে পাপ লাগব আজি মই কুকুৰক বিস্কুট খবাই লাগব হাই মই যাও চাবিয়া খা কবাত কইলে কাম সামাৰে খাই আজি আন দিনটোত চাবিয়া অলপ তলা সৰু পাই কুকুৰৰ লগত ডাঙৰ হোৱা চলি আই সেইটো নহয় দিছোন মানে সৰু পা কত কুকুৰ পুহিলো কুকুৰক কেনেকৈ হেণ্ডেল কৰিব লাগে সব জানো মই গম পাইছ না তন্তে কেকটো জগতটো কত থৈ দিবি কি পইচা লাগে কবি মই দিম যা হাই মই লোৱা বিস্কুট খাব যাওঁ হাই ভালকৈ অলপ চাবি বাকি যি নহলি কিন্তু 1000 সাবস্ক্ৰাইব হল দে ইমান কষ্টৰ মৰিত নহয় কম কষ্ট হৈছিল না তোৰ মোৰ গাথৰ ঘটো হৈছে দি সি কম কষ্ট কৰে নেকি ভিডিঅ'ত বা ইগলা আৰু ৰাইজে মৰম দিলে কষ্ট হন নালগে আৰু নাকি বাকি গডলে কেকটো কত কাটা ঘৰত নাকাটি কত বাহিৰৰ জেগাত কাটো বেলেগ জেগাত কাটো কিবা অলপ ইউনিক জেগাত কাটলে ভাল লাগে না অলপ ইউনিক টাইপ আজি ঘৰত খানা এটা খাব লাগিব ৰা তহঁততে মনন্দা কি তাড়াতাড়ি আছে এটা কথা নহয় আজি তোৰ কথা থৌ কুটু কাকা তাতে 3টা কুকুৰে বগৰে কামাইছে বিবুল হাতত তাই দৰমুখত পাউটা শেষ আজি মই মায়াকক খোপাতটো দি থ তহঁত যাচোন যা তাক মেডিকেলত লৈ যা ভালে হৈছে দি তোক লাগাল পাই গোটাই নহ'লে মেডিকেলত মই লৈ যাব লগা হ'লি কাউণ্টাৰৰ পইচা টিকেট দিলে গোটা ময়ে ভৰিব লাগিল পইচা চইচা এতে ভাল দে মায়াকক খোপাতটো দি থৈ গ'ল এইটোৱে ঘটনাটো টেনচন ল'ব নালাগে 14টাৰ বেজি তই 7টা ল'বি মই 7টা ল'ম 1K কেক আহি পালা বাচ্চা মই হাঁহিম হেনে কান্দিম হে কান্দা কাটা বাদ দিয়ে এনে কান্দিছে থেংক ইউ গাইজ থেংক ইউ 1000 কৰি দিয়াৰ বাবে দে কেক কাট মোক একফালে লাগিব